বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি নিৰ্বাচনৰ সমীক্ষা হিচাপে দুই এষাৰ কথা ক'ব বিচাৰিম। যেহেতু কেতিয়াবা বিৰোধী দলৰ কিছুমান ব্যক্তিক উৎসাহিত কৰাৰ কাৰণে সঁচা কথাটো ক'ব লাগে। আপোনালোকে গোটেই অসমত যিটো নিৰ্বাচনৰ কুচকাৱাজ, নিৰ্বাচনৰ যিটো আবহাৱা, নিৰ্বাচনৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱবিলাক আপোনালোকে বিশ্লেষণ কৰিলে গম পাব যে এইবাৰ সম্পূৰ্ণৰূপে বিজেপি দলটো ধূলিসাৎ হ'ব। কেনেকৈ ধূলিসাৎ হ'ব সেইটো আপোনালোকে নিজেই অংক কৰক। যোৱাবাৰ যিটো উজনি অসমৰ নিৰ্বাচন আছিল, উজনি অসমত বহুত সমষ্টিত প্ৰায় 30-40টামান সমষ্টিত 500, 1000, 2000 ভোটত বিজেপি দলে জিকিছিল। কিন্তু এইবাৰ দেখা গৈছে সেই সমষ্টিবিলাকত বিজেপি বিৰোধী কেৱল এটাহে দল আছে। সেই দলটোই হ'ল বিৰোধী ঐক্যমঞ্চ দল, আৰু আগতে 2-3টা দল আছিল। সেইকাৰণে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে যে বিজেপি দলে কোনোমতে কাণে কাণ মাৰি উজনি অসমত কিছুমান সিট তেখেতসকলে লাভ কৰিছে। কিন্তু এইবাৰ আপোনালোকে লক্ষ্য কৰিলে দেখা পাব সেই সিটবিলাকত ইমানেই জনে যি নকওক কিয়, অখিল গগৈ কিন্তু কম মানুহ নহয়। তেখেতক আমি আগতেও দেখা পাইছোঁ, বিধায়ক নথকা সময়তে চৰকাৰ হিলাই দিব পৰা মানুহ তেখেতৰ লগত থাকিছে। তেখেতক আপোনালোকে একেবাৰে পেলাই দিব নোৱাৰিব। লুৰুণজ্যোতি গগৈ, তেখেতক পেলাই দিব নোৱাৰিব। এইসকল ব্যক্তিৰ উজনি অসমত ভেটি আছে। কেৱল চকু মুদি আপোনালোকে যদি আগৰ নিৰ্বাচনবিলাক চাই পেলাই ভাবে যে বিজেপি জিকি যাব, এইটো কেতিয়াও সম্ভৱ নহয়। সম্পূৰ্ণৰূপে আপোনালোকে মোৰ কথাৰ ওপৰত ভৰসা ৰাখক, আৰু যদি বিৰোধী দলৰ ঐক্য মঞ্চৰ প্ৰতি মানুহৰ আগ্ৰহ আগৰ নিচিনাই থাকে, তেতিয়াহ'লে সম্পূৰ্ণৰূপে উজনি অসমত বিজেপি এবাৰ ধূলিসাৎ হ'ব, এইটো খাটাং। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এটা বস্তু লক্ষ্য ৰাখক, মই আগতে কৈছিলোঁ, যদি এটা পৰামৰ্শ বিৰোধী দলৰ মানুহে মানিব পাৰে, ভোট কমিটিৰ একেবাৰে ৱাৰ্ডৰ যিকোনো এজন ব্যক্তিক দায়িত্ব দিয়ক। তেখেতসকলে যাতে এটাকৈ খাতা লৈ যায় ভোটৰ দিন, আৰু সেই ভোটৰ খাতাত যিসকলে বিৰোধী দলত ভোট দিব, কোনটো দলত ভোট দিলে, কেৱল বিজেপিক বাদ দি সেইসকলে সেই খাতাত লিখি ৰাখিব। আপোনালোকে এটা বস্তু লক্ষ্য ৰাখিব যে যদি ভোট কমিটিৰ যিসকল ব্যক্তি আছে, প্ৰত্যেকটো ৱাৰ্ডত এটা মানুহক নিয়োজিত কৰক। তেখেতসকলে এইটো আইনগতভাৱে যদি ঠিক হয়, যদি আমি স্বাধীন চেতিয়া মনোভাৱেৰে যদি কৰাৰ অনুমতি দিয়ে, তেতিয়াহ'লে বিৰোধী দলৰ সকলো ঠাইতে এটা ভোট কমিটি বনাই সেই ভোট কমিটি এজন ব্যক্তিক দায়িত্ব দিয়ক যে তেখেতসকলে বিৰোধী দলৰ যিসকল ব্যক্তি আছে তেখেতসকলক ভোট দি পেলাই আহি পেলাই যাতে এনেকৈ এটা নিৰ্বাচনৰ সময়ত, প্ৰচাৰৰ সময়ত তেখেতসকলক তেনেকৈ উপযুক্ত কৰি তুলিব লাগিব, যাতে তেখেতসকলে আহি পেলাই নিজৰ নাম ID লিখি তেখেতসকলে তাতে স্বীকাৰ কৰে যে মই অমুকক ভোট দিছোঁ। এইটো নিৰ্বাচনত পিছত যিটো EVM-ত যিটো ফলাফল আহিব, সেইটোৰ হয়তো উপৰাব নোৱাৰিলেও, কিন্তু আমি গম পাম যে অৰিজিনেলি EVM-ত ভোট চুৰি হৈছে না নাই। এই পৰামৰ্শটো মই আকৌ দিলোঁ। যদি বিৰোধী দলে ভাবে যে এই পৰামৰ্শটো পালন কৰিলে ভাল হ'ব, তেতিয়াহ'লে মই মোৰ ফালৰ পৰা তেখেতসকলক এইটো প্ৰয়োগ কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। গতিকে এইবাৰ ভয় খোৱাৰ কোনো কাৰণ নাই। এইবাৰ বিজেপি বিৰোধী এটা চৰকাৰ হ'ব, এইটো খাটাং। আৰু এইটোৱে মোৰ মনৰো আহ্বান। গোটেই অসমত বহুত মানুহ আছে যিসকলে বিজেপিক বেয়া পায়, কিন্তু ভয় কৰি বিজেপিৰ লগত থাকে। তেখেতসকলকো অনুৰোধ কৰিছোঁ, আপোনালোকে এতিয়া আৰু ভয় খাব নালাগে। এতিয়া 100% বিজেপি হাৰিব, ইয়াতে কোনো সন্দেহ নাই। গতিকে এইখিনি মোৰ বক্তব্য আছিল। ধন্যবাদ। জয় অসম।